সেই কি গৰম দিছি ঐ ভাল সেই নামোৰা অলপ বিৰাট গৰম এই পল্লু হৈয়ে ধুনিছে এই মোৰ পিছে পিছে আহি থাক এই চাব পাৰে আপোনালোকে এইখন হ'ল আমাৰ মেঘালয়ৰ ওচৰতে থকা পাহাৰ এইডাল দেখিছে না বৈদ্য ৰায়েল গুম হিৰা ৰায়েল সেউজীয়া সেউজীয়া মাল পুৰা একদম মজা চাই লৈছোঁ এই শুইতাইছে মোক বেয়াকৈ শুইতালা নাই তথাপিতো টেনশ্যন নাই ফ্ৰেছ মাল চাব পাৰে এইটো চাব পাৰে ফ্ৰেছ মাল একদম তাগৰা মাল আজি মোৰ চলি যাব আজি মই এইটো মাথাটো চাওক কেনেকা এইটো মোক ইয়াতে খুটাইছে এইটো চাব পাৰে কেনে আজি খোৱাটো চিয়'ৰ একদম পুৰা খাম আজি এইটো পেটৰ পৰা আৰম্ভ কৰিব এই মাথাটো চাওক পুৰা এইটো দেখাই আছোঁ মই আপোনালোকক এইটো গলটো আগতে কাটি ল'ম গলটো কাটি ল'লোঁ আৰু টেনশ্যন নাই আৰু মোক খুটাইছিলে গলটো সেইকাৰণে কাটি দিলোঁ টেনশ্যন নাই টেনশ্যন নাই আজি খাম আজি পুৰা সোমাই ল'লোঁ এইবাৰ বেগত মই অলপ সূতাখিনি ভাল কৰি ল'ম তেল হ'ল একদম পুৰা কি বিশ্বকৰ্মা পাত এইটো অলপ ঘেহে ল'লে ঠিক হৈ যায় টেনশ্যন নাই আৰু এইটো ঘেহে ল'লোঁ এইটো ঘেহে আছোঁ টেনশ্যন নাই চাব পাৰে বঢ়িয়া টেষ্ট নলগা গ'ল আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে টেনশ্যন নাই এইটো চাওক পুৰা একদম অৰিজিনেল হেৰি এইটো মোৰ খানা হ'ব এইটো পুৰা একদম পিকত দিয়া হ'ব গাহৰি মাংস কাৰণে যেনেকৈ শিকত দিয়ে সেনেকৈ হ'ব শিকত দিয়া আৰম্ভ হৈ আছে পুৰা একদম সিজি গ'ল টেষ্ট কৰি চাব লাগে অলপ একদম সুন্দৰ একদম টেষ্ট কিন্তু একদম মজা কুচিয়া বঢ়িয়া একদম সুন্দৰ লাগছে খাই একদম এনেকৈ আপোনালোকে খাই চাব পাৰে এইটো